এই শ্ৰীৰাম মই দিলীপ কলিতা। হৰ হৰ মহাদেৱ। মই অৰূপ বৈশ্য। আজি আমি গৈ আছোঁ শিলৰ সাৰ গৰু আৰু আপোনালোকে বহুতে গম পায় নন্দী মন্দিৰ বুলি, আৰু গোটেইখিনি সবিশেষ কথা মোৰ লগত দিলীপ দা আছে। দিলীপ দা আপোনালোকৰ লগত দাঙি ধৰিব। বলক তেতিয়াহ'লে বহুত বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ ভিডিঅ' চাই যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু বলক দেৰি নকৰি যাত্ৰা আমি আৰম্ভ কৰোঁ। এই যিটো পথ দেখিছে নহয়, এইটো পথ মাধৱ মন্দিৰৰ পৰা আহি এফালে শুৱালকুছিত গৈছে, চিধাকৈ কামেশ্বৰত গৈছে, আৰু লেফ্ট ছাইডে সম্পূৰ্ণৰূপে সোমাই আহিছে। সোমাই আহি চিধাই যিটো গৈছে সেইটো পমকাৰ হৈ ওলাই যাব পাৰি, আৰু যিটো ৰাইট ছাইডে সোমাই আহি এইটো কেদাৰত যোৱা পথ। আৰু এই কেদাৰত যোৱা পথটোৰ প্ৰথম চোৱাতে এনেকুৱা কৰি এখন 4-5 ফুটৰ পাৰ্কিং টাইলছৰ চিৰি পাব, আৰু এনেকুৱা কৰি দুখন বেনাৰ আছে। বেনাৰ দুখনৰ আখৰবিলাক যদিও চিনি নাপায়, এই দুখন চিনাক্ত কৰি থৈ দিয়ক। এইফালেৰে সাৰগৰু লৈ যায়। আহক এতিয়া আমি সাৰগৰু লৈ যাওঁ। অলৰেডি আমি আহি সাৰগৰু যিখিনি ঠাইত আছে সেইখিনিত সোমোৱা গেটটো পাইছোঁহে। এই চিৰিৰ পৰা আহি লেফ্ট ছাইডে সাৰগৰুটো পায়, আৰু আপোনালোকে এইফালে নামি গ'লে নেতাধিপনি ঘাট পাব। এইফালে গ'লে ৰাইট মানে সাৰগৰুটোৰ চিধাই যিটো কেঁচা পথ আছে, অৰূপ ভাইটিক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই কেঁচা পথটোৰে গ'লে কামেশ্বৰ মন্দিৰ পাব, আৰু এইফালেদি গ'লে বেছি ওখ উঠিব নালাগে, সমানৰ দৰে হৈ যায় প্ৰায়। কিন্তু চিৰিৰে উঠি গ'লে মোটামুটি 400-500টা ষ্টেপ অতিক্ৰম কৰি পেলাইহে কামেশ্বৰ মন্দিৰ পায়। এইফালেদি খোজকাঢ়ি যোৱা মানুহবিলাকৰ সুবিধা যথেষ্ট হয়। আহক আমি এতিয়া সাৰগৰুটো লৈ যাওঁ। পুথিত উল্লেখ আছে যে বাৰাণসীয় কুণ্ড নাইবা মাৰ্কাণ্ডাই সৰোবৰত স্নান কৰি শিৱক দৰ্শন কৰিলে সৰ্বপাপ নাশ। আৰু শিৱক দৰ্শন কৰাৰ পিছত এই গোকৰ্ণক দৰ্শন কৰিব লাগে। আৰু এটা বিকৰ্ণ আছে, বিকৰ্ণটো আমি বিচাৰি আছোঁ, ক'ত আছে আমি বিচাৰি পোৱা নাই। বিকৰ্ণটো যেতিয়া দেখা পাম আপোনালোকক দেখুৱাই দিম। যি নহওক, ইয়াতে অৰূপ ভাইটিয়ে দেখুৱাই দিব এই বলদটোৰ, অৰ্থাৎ বিকৰ্ণ বলদটোৰ ভৰিকেইখন কেনেকুৱা কৰি আছে। একদম আপোনালোকে যদি চাই ধুনীয়াকৈ একদম অৰিজিনেল সাৰগৰু এটাৰ দৰে ভৰিখন আছে, একদম মূৰ চুট ধুনীয়া আছে। কিন্তু এই কাণ আৰু শিংটো নাই। বহুতে ভাবে যে কাণ শিং নোহোৱা সাৰগৰু ক'ৰ পৰা আহিল, বলদ গৰু ক'ৰ পৰা আহিল। এইটো এটা মতবাদ আছে যে যিসকল ভুটীয়াই ভূটানৰ পৰা আহি মাধৱ মন্দিৰত মহামুনিক বিচাৰে, অৰ্থাৎ বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ হোৱাটো তেওঁলোকে বিশ্বাস কৰে, হাজোত মহাপৰিনিৰ্বাণ হোৱাটো বিশ্বাস কৰে বুদ্ধদেৱৰ, তেওঁলোকৰ সেই মহাগুৰুক বিচাৰি হাজোত আহে মহাগুৰুক দৰ্শন কৰাৰ বাবে। আৰু তেওঁলোকে মাধৱ মন্দিৰত মহাগুৰুক বিচাৰে। আৰু তেওঁলোকৰ মতে তেওঁলোকে গৈ পেলাই যেতিয়া কয় হাজোত গ'লোঁ, মহামুনি মন্দিৰ চাই আহিলোঁ, সেই বহুতে বিশ্বাস নকৰে। আৰু সেইকাৰণে তেওঁলোকে চিনস্বৰূপে কাণ আৰু শিংটো কাটি নিয়া বুলি এটা মতবাদ আছে, মুখে মুখে প্ৰচলিত মতবাদ, কোনো কিতাপত উল্লেখ নাই। আৰু সেই কাণ শিংটো সঁচাকৈয়ে নাই। যি নহওক, এই বলদ গৰুটো চাওক আপোনালোকে, একদম অৰিজিনেল বলদ গৰুৰ দৰে। এই বলদ গৰুটোৰ বহুত মাহাত্ম্য আছে। মাঘ মাহৰ পৰা আপোনালোকে দেখা পাব, যদি আহে, মিয়াসকলে আহি ইয়াত সৰিয়হৰ তেল, গাখীৰ আদিৰে ধুৱাই দিয়ে। বহুতে বিশ্বাস কৰে যে ইয়াৰে যিবিলাক এই বস্তুবিলাক যে এৰে, মিয়াবিলাকে এনেকুৱা কৰি এই ইয়াতে যিটো তেল দিওঁতে প্ৰলপ উঠে, এই প্ৰলপটো লৈ যায় তেওঁলোকে ঘৰত থৈ দিয়ে। আৰু গৰু ছাগলীক কিবা অসুখ হ'লে এইটো পানীত তিয়াই পেলাই খুৱালে ভাল হয় বুলি বিশ্বাস কৰে। আৰু আজিও আমি দেখি আছোঁ, সৰুৰে পৰা দেখি আছোঁ যে ইয়াতে মিয়াসকলে কয় যে আমাৰ মন্নত আছিল, আমাৰ মন্নত মতে আমি সৰিয়হৰ তেল আনিছোঁ, গাখীৰ আনিছোঁ, বা ৰূপাৰ চেইন আনিছোঁ, তেনেধৰণৰ আনে। আৰু আমাৰ হিন্দুসকলেও কেঁচা ভোগ ইয়াতে আনে। কেঁচা ভোগ বুলি কওঁতে সকলোৱেতো জানে, গাখীৰ, চাকু বা চাউল বা গুড়া এনেধৰণৰ আনি কলেৰে যিটো বনায়, সেইটো কেঁচা ভোগটো ইয়াতে অৰ্পণ কৰা হয়। শিৱৰাত্ৰিৰ দিনা সৰুকৈ ইয়াত শিৱৰাত্ৰি পূজাখন কৰা হয়। তাত বাহিৰে অন্য অনুষ্ঠান ইয়াতে নাই।